নমস্কাৰ বন্ধুসকল, আমি প্ৰত্যেকেই সুস্থ হৈ থকাটো বিচাৰো। আমাৰ ইউৰিক এচিড কিয় হয়, ইউৰিক এচিড কেনেকৈ আৰম্ভ হয়, ইয়াৰ পৰিত্ৰাণ পাবৰ কাৰণে আমি কেনে ধৰণৰ খাদ্য খাব লাগে, কোনখিনি খাদ্য আমি এৰি চলিব লাগে, ইয়াৰ উপৰিও ইউৰিক এচিড ঘৰুৱা উপায়েৰে কেনেকৈ নিয়ন্ত্ৰণ কৰিব পাৰো, এই সম্পৰ্কে আজিৰ ভিডিঅ'ত জানিবলৈ সক্ষম হ'ব। গাঁঠি গাঁঠি বিষ হোৱা, বুঢ়া আঙুলি ফুলি উঠা, হাতৰ জইণ্টসমূহ ফুলি উঠা, খোজ কাঢ়িবলৈ সমস্যাৰ সৃষ্টি হোৱা, এনে ধৰণৰ সমস্যাসমূহকে ইউৰিক এচিড বুলি কোৱা হয়। ইউৰিক এচিডৰ প্ৰভাৱৰ ফলত আমাৰ কোনখিনি কথা আমি মানিব লাগিব, আমি নিশ্চয় ঘৰুৱাভাৱে ইউৰিক এচিডৰ পৰা পৰিত্ৰাণ পাব পাৰো। এই সম্পৰ্কে জানিবলৈ হলে আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব লাগিব। লগতে ভিডিঅ'ৰ মাজতেই আপোনালোকক উল্লেখ কৰিম কোনসমূহ বস্তু আমি ঘৰুৱাভাৱে ব্যৱহাৰ কৰিলে এই সমস্যাটোৰ পৰা আমি দূৰত থাকিব পাৰিম। লগতে এনে ধৰণৰ সমস্যাই যদি আমাক জৰ্জৰিত কৰি আছে তেনেহলে ইয়াৰ উপায় কি হ'ব, এই উপায়সমূহৰ বিষয়ে আপোনালোকক ক'বলৈ চেষ্টা কৰিম। প্ৰথমতে আমি সহজ ভাষাত বুজি ল'ব লাগিব ইউৰিক এচিড আচলতে কি। ইউৰিক এচিডৰ প্ৰভাৱ আমাৰ দেহত কেনেকৈ পৰে, আমাৰ শৰীৰটোৱে পিউৰিন নামৰ পদাৰ্থবিধ বাঢ়ি যায়, প্ৰভাৱ আমাৰ ক্ষেত্ৰত দেখিবলৈ পোৱা যায়। এই পিউৰিন বহু খাদ্যত থাকে, বিশেষকৈ মাংস, মাছ, বেছি তেল মছলা দিয়া খাদ্য, এইসমূহত পিউৰিন অতিপাত দেখিবলৈ পোৱা যায়। সাধাৰণতে আমাৰ কিডনীয়ে ইউৰিন এচিডসমূহ পেচাবৰ জৰিয়তে আমাৰ দেহৰ পৰা বাহিৰ কৰি দিয়ে। আমাৰ শৰীৰত বেছি ইউৰিন এচিড উৎপন্ন হয় অথবা কিডনীয়ে সঠিকভাৱে আমাৰ দেহৰ পৰা এই ইউৰিনখিনি বাহিৰ কৰিব নোৱাৰে, তেতিয়াই আমাৰ ৰক্তত বা আমাৰ তেজত ইউৰিক বাঢ়ি যাবলৈ ধৰে। এই ইউৰিন এচিডখিনি বাঢ়ি যোৱাৰ ফলত আমাৰ দেহত ক্ৰিষ্টেল জমা হয়, যাৰ ফলত আমাৰ গাঁঠি গাঁঠি বিষ হয়, খোজ কাঢ়িবলৈ সমস্যা হয়, আমাৰ মাংসপেশীসমূহ ফুলি উঠে, দেহৰ বিভিন্ন অংগ জ্বলা পোৰা কৰে। এনে ধৰণৰ সমস্যাসমূহে আমাক জৰ্জৰিত কৰিবলৈ সুবিধা পায়। যদি আমি ইউৰিক এচিড বাঢ়িবলৈ লোৱাৰ লগে লগে ইয়াৰ লক্ষণসমূহ আমি অনুভৱ কৰিব পাৰো, আমি যদি বুজি পাওঁ আমাৰ ভৰিৰ বুঢ়া আঙুলিসমূহ বিষ অনুভৱ কৰা, ৰাতি যদি আমাৰ দেহৰ বিভিন্ন অংশই বিষ অনুভৱ কৰে, তেতিয়াহ'লে আমি জানিব লাগিব যে আমাৰ দেহত ইউৰিক এচিডৰ সমস্যাৰ সৃষ্টি হৈছে। ভৰি গাঁঠিয়ে হওক, হাতৰ গাঁঠিয়ে হওক, এইসমূহ ফুলি উঠিব। যেতিয়া এনে ধৰণৰ সমস্যাসমূহে আমাক দেখা দিব, এই ইউৰিক এচিডৰ লক্ষণসমূহ আমি ধৰিব পাৰো। ইয়াৰ ফলত আমাৰ কিডনী ষ্টন হ'ব পাৰে, জইণ্ট ডেমেজ হ'ব পাৰে, কিডনী প্ৰব্লেমে আমাক দেখা দিব পাৰে। এইসমূহৰ পৰা আমি বাচিবলৈ হ'লে আমি সচেতন হ'ব লাগিব, সতৰ্কতা আমি ল'ব লাগিব। এতিয়া আমাৰ মনত প্ৰশ্ন উঠিছে যে আমাৰ ইউৰিক এচিড কিয় বাঢ়ি যায়। ইউৰিক এচিড বাঢ়ি যোৱাৰ বহুতো কাৰণ আছে, যেনে ধৰক বেছি আমি মাছ মাংস খালে আমাৰ ইউৰিক এচিড বাঢ়িব পাৰে, মদ্যপান কৰিলে আমাৰ ইউৰিক এচিড বাঢ়িব পাৰে, বা ঠাণ্ডাসমূহ আমি বেছিকে খালে, কম পানী খোৱাৰ ফলতো আমাৰ ইউৰিক এচিড বাঢ়িব পাৰে, যাৰ ফলত আমাৰ ওজন বেছি হ'ব। লগতে আমি ব্যায়াম নকৰা, খোজ নকৰা, এনে ধৰণৰ অভ্যাসৰ ফলত আমাৰ ইউৰিক এচিড বাঢ়িব পাৰে। ডায়েবেটিছ বিপিৰ সমস্যাৰ সৃষ্টি হ'ব পাৰে, ষ্টেজ বাঢ়িব পাৰে। এনেধৰণৰ সমস্যাসমূহ নবঢ়াই আমি কম সময়তে এইসমূহ নিয়ন্ত্ৰণ কৰিবলৈ চেষ্টা কৰিব লাগে। বিশেষকৈ ফাষ্ট ফুড, অইলি ফুড, এইসমূহ আমাৰ শৰীৰৰ কাৰণে বিশেষ অপকাৰী, এইসমূহ আমি খাব নালাগে। এতিয়া আমি জানিব লাগিব কেনে ধৰণৰ খাদ্য খালে আমাৰ দেহত ইউৰিক এচিডৰ পৰিমাণ আমি নিয়ন্ত্ৰণ কৰিব পাৰিম। এইটোৱে হৈছে আটাইতকৈ গুৰুত্বপূৰ্ণ কথা যে আমি বেছি পৰিমাণে পানী খাব লাগে। দৈনিক 2.5 লিটাৰ 3 লিটাৰ পানী খাবলৈ চেষ্টা কৰিব লাগে। সেউজীয়া শাক পাচলি খাব লাগে, লাও, পটল, বিলাহী, গাজৰ, পালেং, এনে ধৰণৰ খাদ্যসমূহ আমাৰ ক্ষেত্ৰত উপকাৰী, যাৰ ফলত আমি ইউৰিক এচিড নিয়ন্ত্ৰণত ৰাখিব পাৰিম। ফল মূল খাব লাগে, চেৰি, আপেল, কমলা, নেমু অত্যন্ত আমাৰ ক্ষেত্ৰত উপকাৰী। ইউৰিক এচিডৰ ক্ষেত্ৰত বেছি ফলপ্ৰসূ বুলি আশা কৰিব পাৰে। আমাৰ যদি ইউৰিক এচিড বাঢ়ি যায় তেনেহ'লে নিশ্চয় নিয়ন্ত্ৰণ কৰিব পাৰিম। ওটছ খাব লাগে, আঁহজাতীয় খাদ্য খাব লাগে, আমাৰ ডাইজেষ্টিভ চিষ্টেমটো ভাল ৰাখে। লো ফেটৰ ক্ষেত্ৰত গাখীৰ, দৈ এইসমূহে আমাক ইউৰিক এচিড নিয়ন্ত্ৰণ কৰাত সহায় কৰে। সীমিত পৰিমাণে আমি গ্ৰীণ টি খালে ভাল। নিয়মিত ব্যায়াম যদি কৰোঁ, খোজ কাঢ়োঁ, এইসমূহে আমাৰ ইউৰিক এচিড নিয়ন্ত্ৰণৰ ক্ষেত্ৰত সহায় কৰে। আমি কোনখিনি খাদ্য খাব নালাগে এই বিষয়ে আমি জানি লোৱা দৰকাৰ। মাছৰ কলিজা হওক, মাংসৰ কলিজা হওক, অৰ্গেন মিটসমূহ আমি খাব নালাগে। ৰঙা মাংসসমূহ খাব নালাগে, অৰ্থাৎ কাঠ মাংস খাব নালাগে। অতি বেছি পৰিমাণে মাছ মাংস খোৱাটো বেয়া। বিয়েৰ বা এলকহল, এনে ধৰণৰ এলকহল জাতীয় বস্তুসমূহ খাব নালাগে। কোমল পানীয় খাব নালাগে। অতি পৰিমাণে আমি মিঠাই খাব নালাগে। ডিপ ফিড খাব নালাগে, ফাষ্ট ফুড এইসমূহ আমি খাব নালাগে। এইবোৰে আমাৰ
শৰীৰত পিউৰিনৰ বৃদ্ধি কৰে, যাৰ ফলত আমাৰ ইউৰিক এচিড বাঢ়ি যায়। আমি ঘৰুৱাভাৱে এইসমূহ ব্যৱহাৰ নকৰাকৈ ইউৰিক এচিড আমি নিয়ন্ত্ৰণ কৰিব পাৰোঁ। সহজ উপায় আমি জানি ল'ব লাগে। গৰম পানীৰ লগত যদি আমি নেমু মিলাই খাওঁ, তেতিয়াহ'লে আমি ইউৰিক এচিডক নিয়ন্ত্ৰণ কৰিব পাৰোঁ। মেথি, ৰাতি আমি যদি মেথি তিতাই ৰাখোঁ, ৰাতিপুৱা যদি আমি খালী পেটত খাওঁ, ইয়াৰ পৰাও আমি ইউৰিক এচিড নিয়ন্ত্ৰণ কৰিব পাৰোঁ। হালধি আৰু আদা, এই দুটা বস্তুৰ পৰাও আমি ইউৰিক এচিড নিয়ন্ত্ৰণ কৰিব পাৰোঁ। এই বিষয়ে আপোনালোকে জানি ল'বলৈ চেষ্টা কৰিব আৰু আমাৰ ওজন বৃদ্ধিৰ ক্ষেত্ৰতো আমাৰ নিশ্চয় সহায় কৰিব। বিশেষকৈ গৰম পানীৰ লগত আধা এফাল নেমু চেপি খালে আমাৰ দেহৰ ক্ষেত্ৰত ভাল। ইউৰিক এচিড আমি নিয়ন্ত্ৰণ কৰিব পাৰোঁ, ডায়েবেটিছ নিয়ন্ত্ৰণ কৰিব পাৰোঁ, BP ক্ষেত্ৰত আমি নিয়ন্ত্ৰণ কৰিব পাৰোঁ। ৰাতি যদি আমি মেথি গুটি তিতাই ৰাখোঁ, ৰাতিপুৱা যদি তাৰ পানীখিনি খালী পেটত খাওঁ আৰু মেথিখিনি যদি আমি চোবাই গিলি দিওঁ, তেতিয়াহ'লে আমাৰ ক্ষেত্ৰত বহুত ভাল। আমি ভাত খাওঁতে যদি অকণমান আদা খাই থাকোঁ, হালধিৰ পানী আমি যদি খাই থাকোঁ, তেতিয়াহ'লে আমাৰ ইউৰিক এচিড আমি নিয়ন্ত্ৰণ কৰিব পাৰোঁ। মনত ৰাখিব লাগিব, ঘৰুৱা উপায়সমূহ আমি কৰিলে চিকিৎসাৰ কিছু আমি সহায় লাভ কৰিব পাৰোঁ। অতিপাত যদি বাঢ়ি যায়, তেনেহ'লে চিকিৎসকৰ পৰামৰ্শ লোৱাটো অতি প্ৰয়োজন। বহুতে নিজে নিজে ঔষধ খায়, এইটো কিন্তু বিপদজনক। আমি নিজৰ মনৰ ইচ্ছামতেই যিকোনো ঔষধ খাব নালাগে, যাৰ ফলত আমাৰ পাৰ্শ্বক্ৰিয়া বাঢ়ি যাব পাৰে। ডক্তৰৰ পৰামৰ্শ অবিহনে আমি কেতিয়াও দৰৱ খাব নালাগে। প্ৰিয় বন্ধুসকল, আমাৰ দেহৰ কোনো সমস্যা আমি নিজেই সৃষ্টি কৰি লওঁ। গতিকে সঠিক খাদ্য, নিয়মিত ব্যায়াম, সচেতনতাৰ জৰিয়তে আমি নিজেই নিজৰ নিয়ন্ত্ৰণত ৰাখিবলৈ সক্ষম হওঁ। গতিকে আমি সাৱধান হ'ব লাগে। আমি ঘৰুৱাভাৱে 3টা বস্তু আমি খাই থাকিলে ইউৰিক এচিড আমি নিয়ন্ত্ৰণ কৰিব পাৰোঁ। এই বস্তুকেইটা আমি জানি ল'লে, আমি যদি ব্যৱহাৰ কৰি থাকোঁ, নিশ্চয় সুফল লাভ কৰিব পাৰিম। লগতে আপোনালোকে মাছ মাংস জাতীয় বেছি নাখাব, পানী পৰ্যাপ্ত পৰিমাণে খাবলৈ চেষ্টা কৰিব আৰু কোনো দৰৱ জাহা তাহা খাবলৈ চেষ্টা নকৰিব, তাৰ ফলত আমাৰ সমস্যাৰ সৃষ্টি হ'ব পাৰে। ভিডিঅ' যদি ভাল লাগিছে লাইক কৰি দিব, চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব, ওচৰতে থকা বেল আইকনটো টিপি ৰাখিব। কমেণ্টত আপোনালোকৰ মতামত জনাবলৈ নাপাহৰিব। এনেধৰণৰ ভিডিঅ'সমূহ পাই থাকিবলৈ এই চেনেলটোৰ লগত জড়িত হৈ থাকিব, তাৰে কামনা কৰি আজিলৈ ধন্যবাদ।